বন্ধুসকল আমি এটা সৰুকৈ এটা আছামিজ গানৰ মাছুব এটা হেৰি কৰা ভিডিঅ' এটা কৰিবৰ কাৰণে আজি মানে আগবাঢ়ি আহিছোঁ। তো কিছুমান আপোনালোকক দেখুৱাই যাওঁ, বহুত দীঘলীয়াও নকৰোঁ, অলপ দেখুৱাই যাওঁ এনেকৈ। আৰু সেইকাৰণে গৌৰৱ এইটো কেমেৰা কৰিবহি, আৰু এইটোৰ লগত সহযোগী আছে এছিষ্টেণ্ট আমাৰ, আৰু এইটো কৰিব গৈছে, আৰু আমাৰ এটা উদীয়মান ছিংগাৰ। ইয়াৰ লগত মই একেলগে কৰিছোঁ, গতিকে চাই যাব আপোনালোকে। এনেকৈ কৰি আছোঁ, ইয়াৰ শ্বুটিং চলি আছে, কেমেৰা ষ্টেণ্ড ৰেডি কৰিছে সেইকাৰণে। চ' গাইছ এনেকৈ এটা সৰু এইটো ভিডিঅ'টোৰ কাৰণে লাগি আছোঁ। এতিয়া দলং এখন আছোঁ, ইয়াতে এটা শ্বুট ল'ম বুলি ভাবিছোঁ। গোটেই গোটেইখিনি আছে আমাৰ। এই ভাস্কৰ, এতিয়া গিটাৰ লৈ ফুৰি আছে আমাৰ। আৰু আজি আমি আমাৰ নতুন গান এছামিজ ভাষাত ভিডিঅ' তাৰ কাৰণে আমি ভিডিঅ' কৰিবলৈ আহিছোঁ, আৰু আশা কৰিছোঁ সকলোৱে এতিয়া আঁকোৱালি ল'ব। আৰু ইয়াৰ মাজত মানুহ আছে মই কি ক'ম আৰু, মই ব্লগটো বনাই আছোঁ অলপ। আৰু অলপ বাকী আছে, আধা শ্বুটিং আমি শেষ কৰিলোঁ, এতিয়া আধা বাকী আছে। কেমেৰা ষ্টেণ্ড লৈ একদম পূৰা আহি আছে পূৰা। আৰু বোলে ইয়াতে এটা শ্বুট লওঁ বুলি ভাবিছোঁ ঘৰৰ গাড়ীখনত, চাওঁ কি কৰিব পাৰি। এইখিনি কৰোঁ মোৰ মানে, আৰু তেনেকৈ আৰু বন্ধুসকল এনেদৰে থাকি আমি কিবা এটা সমাপ্ত কৰিলোঁ আৰু শেষ কৰিলোঁ। গোটেই ভাগৰখন লাগিছে, বাই। কেমেৰা চেমেৰা সামৰি আছে, ক্লাছ শেষ হৈছে আৰু শেষ কৰিলোঁ কিবাকৈ। ভাগৰ লাগিছে বহুত এনেকৈ থাকি আপোনাক গোটেই আহিব চাব। বাই আজিলৈ, নমস্কাৰ।